নমস্কাৰ এছপিএনসকল সকলোকে জব মাষ্টাৰ আছাম চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা সকলোৰে ভাল। ষ্টাফ চিলেকশ্যন কমিশ্যনত নতুনকৈ ছাব ইন্সপেক্টৰৰ 3073টা পদ মুকলি হৈছে। আহকচোন পদখিনিৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। ভিডিঅ'টো আপোনালোকে অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব, তেতিয়াহে ভালদৰে বুজিব পাৰিব এই পদখিনিৰ আমি কোৱালিফিকেশ্যন কিমান লাগিব, জবৰ লোকেশ্যন ক'ত হ'ব আৰু চেলাৰী কিমান হ'ব। ষ্টাফ চিলেকশ্যন কমিশ্যনে দিল্লী পুলিচ আৰু চেণ্ট্ৰেল আৰ্ম ফ'ৰ্চৰ বাবে ৰিক্ৰুইটমেণ্টৰ পদ মুকলি কৰিছে, যাৰ চেলাৰী পে' লেভেল হ'ব 4 পৰা 6ৰ ভিতৰত, আৰু ইয়াৰ এপ্লাই কৰা লাষ্ট ডেট হৈছে 16/10/2025। ইয়াৰে দিল্লী পুলিচৰ বাবে 212টা ভেকেঞ্চি, CRPFৰ বাবে 1029টা, BSFৰ বাবে 223টা, ITBPৰ বাবে 233টা, CISFৰ বাবে 1294টা, SSBৰ বাবে 82টা, টোটেল 3073টা পদ মুকলি কৰিছে। ইয়াৰ এজ লিমিট দিছে 20ৰ পৰা 25 বছৰ, SC/ST বাবে 5 বছৰ, OBC/MOBC বাবে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন প্ৰদান কৰিছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু যিসকল ফাইনেল ইয়েৰ কেণ্ডিডেট হয় তেখেতলোকেও এপ্লাই কৰিব পাৰিব। ইয়াত এডিশ্যনেল ৰিক্ৰুইটমেণ্ট বিচাৰিছে দিল্লী পুলিচৰ মেলৰ বাবে ভেলিড ড্ৰাইভিং লাইচেঞ্চ ফৰ LMB, মটৰচাইকেল বা কাৰৰ হ'ব লাগিব, আৰু উইদাউট ড্ৰাইভিং লাইচেঞ্চ তেখেতলোকে CIPFৰ SI পষ্টৰ বাবে এলিজিবল হ'ব। আৰু এপ্লিকেশ্যনৰ ফিজ হৈছে আনৰিজাৰ্ভৰ বাবে 100 টকা, OBC/MOBC বাবে 100 টকা, SC/ST ওমেনৰ বাবে নীল হয়, এক্স ছাৰ্ভিচমেনৰ বাবে নীল হয়। এক্সামৰ জোনসমূহ হৈছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ, তেজপুৰ, কহিমা, ডিমাপুৰ, ইম্ফল, চৌচন্দাপুৰ, শ্বিলং, আইজল আৰু আগৰতলা। ইয়াত চিলেকশ্যন প্ৰচেছসমূহ হ'ব, প্ৰথম আপোনালোকৰ পেপাৰ 1 CBT হ'ব, কম্পিউটাৰ বেছড এক্সাম হ'ব, তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব আৰু ফিজিকেল এণ্ডুৰেঞ্চ টেষ্ট হ'ব। পেপাৰ 2 হ'ব, তাৰপিছত আমাৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন হ'ব। ইয়াৰ পেপাৰ 1ত আপোনালোকৰ টোটেল মাৰ্কছ থাকিব 200 মাৰ্ক, 200টা কুৱেশ্যন থাকিব, সময় থাকিব 120 মিনিট, আৰু 0.25কে থাকিব নিগেটিভ মাৰ্কিং। ইয়াত আপোনালোকৰ ছাবজেক্ট থাকিব জেনেৰেল ইণ্টেলিজেঞ্চ আৰু ৰিজনিং, টোটেল 50টা MCQ থাকিব 50 মাৰ্কৰ, জেনেৰেল নলেজ আৰু এৱাৰনেছৰ 50টা কুৱেশ্যন থাকিব 50 মাৰ্কৰ, কোৱান্টিটিভ এপ্টিটিউড 50টা থাকিব 50 মাৰ্কৰ, ইংলিছ কম্প্ৰিহেনশ্যন থাকিব 50টা 50 মাৰ্কৰ, টোটেল 200 মাৰ্ক হ'ব, 200 নম্বৰ হ'ব। পেপাৰ 2খন হ'ব ছাবজেক্ট ইংলিছ লেংগুৱেজ আৰু কম্প্ৰিহেনশ্যনৰ ওপৰত। ইয়াত 200টা কুৱেশ্যন থাকিব, 200 মাৰ্কৰ হ'ব, 120 মিনিট সময় দিব। পেপাৰ 1ৰ চিলেবাছটো হৈছে জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিঙৰ বাবে আপোনালোকক আহিব এনালগি, চিমিলাৰিটি, ডিফাৰেঞ্চেছ, স্পেচ, ভিজুৱেলাইজেশ্যন, প্ৰব্লেম ছলভিং, ডিচিশ্যন মেকিং, ভিজুৱেল মেমৰি, ডিছক্ৰিমিনেশ্যন আহিব, অবজাৰভেশ্যন আহিব, ৰিলেশ্যনশ্বিপ কনচেপ্ট আহিব, কোডিং ডিকোডিং আহিব, চিলজিষ্টিক ৰিজনিং আহিব, ভেন ডায়েগ্ৰাম আৰু ক্ৰিটিকেল থিংকিং আহিব, লগতে ইম'চনেল ছ'চিয়েল ইণ্টেলিজেঞ্চ, এমবেডেড ফিগাৰ আহিব। জেনেৰেল নলেজ আৰু এৱাৰনেছৰ বাবে আপোনালোকক কাৰেণ্ট ইভেণ্ট, ইণ্ডিয়া এণ্ড নাইবৰিং কাণ্ট্ৰিজ, হিষ্টৰী, কালচাৰেল জিঅ'গ্ৰাফী, ইকনমিক চেন্স, পলিটি, ইণ্ডিয়ান কনষ্টিটিউশ্যন, চাইণ্টিফিক ৰিচাৰ্চ, এনভাইৰনমেণ্ট এণ্ড ছ'চাইটি এৱাৰনেছ আহিব। কোৱান্টিটিভ এপ্টিটিউডত আপোনালোকৰ নাম্বাৰ ছিষ্টেম, ডেচিমেল, ফ্ৰেকশ্যন, ৰেচিঅ', এভাৰেজ, পাৰ্চেণ্টেজ, প্ৰফিট এণ্ড লছ, টাইম এণ্ড ৱৰ্ক, টাইম এণ্ড ডিষ্টেঞ্চ, চিম্পল কম্পাউণ্ড ইণ্টাৰেষ্ট, এলজেব্ৰা, জিঅ'মেট্ৰি, মেনচুৰেশ্যন, ট্ৰিগন'মেট্ৰি, ষ্টেটিষ্টিক্স সকলোখিনি আহিব। ইংলিছ কম্প্ৰিহেনশ্যন আপোনালোকৰ বেছিক কম্প্ৰিহেনশ্যন, গ্ৰামাৰ, ভকেবুলাৰী, চেণ্টেন্স ষ্ট্ৰাকচাৰ, চিনটনিমছ, এণ্টনিম আৰু এৰৰ ৰিকগনিশ্যন, ফুল ইন দ্য ব্লেংক চেণ্টেন্স কমপ্লিটেশ্যন আহিব। পেপাৰটো আপোনালোকৰ যিটো ইংলিছ লেংগুৱেজৰ কম্প্ৰিহেনশ্যনৰ থাকিব, ইয়াৰ টপিকসমূহ হৈছে এৰৰ ৰিকগনিশ্যন, ফিল ইন দ্য ব্লেংকছ, স্পেলিংছ, ভকেবুলাৰী, গ্ৰামাৰ, চেণ্টেন্স ষ্ট্ৰাকচাৰ, চিননিম, এণ্টনিম, ইডিয়ম এণ্ড ফ্ৰেজেছ, কম্প্ৰিহেনশ্যন পেছেজেছ আৰু চেণ্টেন্স কমপ্লিটেশ্যন আহিব। এপ্লিকেশ্যন ষ্টাৰ্টিং ডেট হৈছে 26 ছেপ্টেম্বৰ 2025 আৰু লাষ্ট ডেট হৈছে 16 অক্টোবৰ 2025।
এপ্লিকেশ্যন কাৰেক্ট কৰা ডেট হৈছে 24 অক্টোবৰৰ পৰা 26 অক্টোবৰ 2025 আৰু কম্পিউটাৰ বেছ যিটো এক্সাম হ'ব সেইটো আপোনালোকৰ নৱেম্বৰ ডিচেম্বৰ 2025ৰ ভিতৰত কণ্ডাক্ট হ'ব কিটো আপোনালোকে এপ্লাই কৰিব যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড হয় তেখেতলোকে SSC অফিচিয়েল ৱেবছাইটটো গুগলত চাৰ্চ কৰি দিব ষ্টাফ চিলেকশ্যন কমিটি অফিচিয়েল ৱেবছাইটটো পাব তাত আপোনালোকে ইম্পৰ্টেণ্ট লিংক ছেকশ্যনত গৈ প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰিব নিজৰ পাৰ্চনেল ডিটেইলছখিনি দি ৰেজিষ্ট্ৰেশ্যন ID বেংক পাছবুক আধাৰ কাৰ্ড পান কাৰ্ড দি আৰু কণ্টেক্ট ডিটেইলছখিনি দি ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কমপ্লিট লগ ইন কৰিব লগ ইনত নিজৰ গোটেই এড্ৰেছখিনি ফিল কৰি নিজৰ কোৱালিফিকেশ্যন চাৰ্টিফিকেটবোৰ PDF বনাই আপলোড কৰিব লগতে নিজৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আৰু ছিগনেচাৰ আপলোড কৰিব আপলোড কৰি ছাবমিট কৰাৰ লগে লগে ফিজ পে' কৰিবলৈ আহিব ফিজ পে' কৰি ছাবমিট কৰি দিব তাৰপিছত এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব সেই ৰেফাৰেঞ্চ IDটো লগত ৰাখি থ'ব ফিউচাৰ যদি এডমিট কাৰ্ড ডাউনলোড কৰিব ৰেফাৰেঞ্চ IDটো আপোনালোকক যথেষ্টখিনি হেল্প কৰিব এইখিনিয়ে আছিলে ষ্টাফ চিলেকশ্যন কমিশ্যনে মুকলি কৰা 3073টা পদৰ এটা ডিটেইল ডিছকাশ্যন আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই অলপ হ'লেও লাভজনক হ'ল বুলি ভাবিছে তেন্তে লাইক কৰিব লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ